এয়া মই আপোনালোকক কৈছিলোঁ নহয় আগৰ ভিডিঅ'টোত আমাৰ ঘৰৰ ওচৰতে বিহু প্ৰগ্ৰেম আছে বুলি, সেইকাৰণে মই এতিয়া পেহীৰ লগতে আহিলোঁ আৰু আহি পিনি পেহীয়ে মই এতিয়া বহি আছোঁহি আৰু আমি পোৱালৈকে মানুহ অহাই নাছিলে প্ৰগ্ৰেম চাবলৈ। আৰু এইপিনে মানে জাজ দুগৰাকী আহিছিলে, তেওঁলোকে অকণমান বিহু নাছিলে, তাকে আমি বিহু চালোঁ। আৰু এইপিনে আমাৰ পাই গ'লহি ভণ্টিসকল আমাৰ বিহু টিমৰ, আৰু মানে মই পোৱা আগত এদি পোৱাহি নাছিলে। আৰু মানে মই ঘৰত যিমানেই সাজি কাচি ওলাই নাযাওঁ কিয় এহেঁতক মানে বিহুলৈ গৈ পেলানি মই মেকআপটো কৰি দিব লগা হয়, সেইকাৰণে চবকে এতিয়া অকণমান কৰি দিছোঁ। আৰু মই মানে সিহঁতক কৈ আছোঁ দেই, আজিয়ে বোলো লাষ্ট, কাৰণ আজি বাৰতো তহঁতক মই উলিয়াই দিবলৈ নাপাওঁ। আৰু এইপিনে টাইকাণ্ডো খেলা ভণ্টি ভাইটিসকলে নাছিলে, আমি তাকে চালোঁ। আৰু এইপিনে আমাৰ পাটকাই গোটেই পৰিয়ালটো আহিলে আৰু চবকে লগ পালোঁ। বহুত দিনৰ মই লগ পাইছোঁ, কাৰণ আমাৰ মানে বিহু প্ৰগ্ৰেম মাজতে বহুত দিন আমি কৰা নাছিলোঁ, এইটোৱে আমাৰ লাষ্ট প্ৰগ্ৰেম হয়, সেইকাৰণে চবকে অকণ অকণ দেখাই দিছোঁ। বিহু শেষ যিহেতু, সেইকাৰণে এনেকৈ ভিডিঅ' এটা কৰি পেলানি সাঁচি থৈ দিছোঁ মই। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে, আপোনালোকক শেষবাৰৰ কাৰণে আমাৰ পাটকাইৰ গোটেই পৰিয়ালটোক দেখালোঁ। আজিলৈ আহিছোঁ দেই।